দাদা এই ডাক্তার স্যার আছে নেকি? আছে, কিবা কাম আছিল নেকি? তুমি সুখে গেছো কেলে ভাল পাওঁ তোমাক? এই ও কি বকি আছে, মই ফুল বডি চেকআপ কৰিব লাগছে। হয় নেকি? আছে আছে স্যার আছে, আও আপনি আও। ও স্যার কি ও কি কৰি আছে এইগিলা কাম? কি কৰিলো বাকী এওঁ গুণি ও এওঁ মানে বডি চেকআপ কৰিব আছে, ফুল বডি। আহা বহা এক চকী এখন দে বহা বহ বাকী তুমি গুণি মই পেচেণ্ট ছাৰ, পেচেণ্ট। তাত নামটো হৈছে তোমাৰ নাম কি? ৰত্নে ছাৰ মোৰ নাম। নামটো হ'ল ৰত্নে। বাকী তোমাৰ বয়স কিমান মান হৈছে? ছাৰ ৰবিবাৰ, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে, লকডাউনৰ সেই 2 বছৰ সময় এলাখান চব বাদ দি 70মান ধৰিব পাৰি। কি বাপ্পা ঐ বয়সৰো হিচাপ 17। বাকী তোমাৰ ছেক্স? ছাৰ বিয়াই পতা নাই। হেই বিয়া পাতা নাপাতাৰ কথা ধৰা নাই, তুমি মেল না ফিমেল তাকে সুধিছো। হেই দেখা নাই ছাৰ মই মেল না ফিমেল? বাপ্পা ঐ কেনে কৰা হা, বেয়া গম পালো মেল। বাকী তুমি ফুল বডি চেকআপ কৰিবা ন? তুমি এটা কাম কৰা, তুমি গোটেইখিনি কাপোৰ খুলি দিয়া। হেই এইটো কি চেকআপ হ'ল? তোমাৰ কাণ খান ঠিকে আছে, টেনচন ল'ব নালাগে। এবাৰ এটা কাম কৰা, আমাৰ যে সন্মুখত যে ৰাস্তাটো দেখছ সেইটো একবাৰ তুমি চকু মুজি ইফাল ইফাল হৈ আহা যাওক। কিয় চকু বুলি যামে ছাৰ? যদি গাড়ী খুন্দে মই কি কৰিম? তোমাৰ ব্ৰেইনটো ঠিকে আছে, তুমি এটা কাম কৰা, তুমি এই 500 টকা খান ল আৰু এছত হাত এটা লৈ দিয়া। অ ছাৰ এখন 100 টকা দেখোন। টেনচন নাই, তোমাৰ চকুও ঠিকে আছে। বাকী তুমি একেলগে কিহত আহিছ? ছাৰ খোজকাঢ়ি আহিছো। খোজকাঢ়ি আহিছ নেকি? ঠিক আছে, তোমাৰ ভৰিও ঠিকে আছে। তুমি ইয়াতে সোমতে আমাৰ দৰ্জাখন কেনেকে খুলিছ? হাতেদি খুলছো। হাতেদি খুলিছা নেকি? ঠিক আছে, তোমাৰ হাতো ক্লিয়াৰ আছে। বাকী তোমাৰ তেজ গোটেইখিনি কৰিলো, তোমাৰ হাত ভৰি চকু কাণ ব্ৰেইন চব ঠিকে আছে, তুমি টেনচন ল'ব নালাগে। এখন তোমাৰ চাৰ্টিফিকেট। বাকী তোমাক কোনোবাই মূৰ্খহে পঠাইছিল টিকেটত খা বুলি, তোমাৰ চব ঠিক আছে, টেনচন ল'ব নালাগে। এখন ল তুমি। বা ছাৰ আপোনাৰ চেকআপ কৰা ষ্টাইলটো বেলেগ দেখো, কাম পুতুককে হৈ গেল। ফ্ৰী চেকআপ গেলা এনকে কৰা যায়, ফ্ৰীতে কৰিলে ফকতকে হ'ব চেকআপ। কি নেক্সট পেশেন্ট। স্যার এইটো মোৰ ৰিপৰ্ট। বাকী ৰিপৰ্টটো এবাৰ ভালে, আগতকৈ গাটো ভাল পাইছ না? অলপ ভাল পাইছো। বাকী এতিয়া মদটো খাব দিছ না? এতিয়া চাম নাখাওঁ দিয়ক, বাদেই দিছো। এই কেতিয়াবা কোনোবা জোৰ কৰিলে খাওঁ। ভাল কাম কৰিছ তো, মদ খালি তোমাৰ বয়াও আছে। বাকী এওঁ কোনিয়াক চিনিব নাই যে? ছাৰে এওঁকে মই জোৰ কৰাকে ৰাখিছো। পেচেণ্ট দাদা দাদা ছাৰ ক'ত ছাৰ? কি হ'ল? গাটো মস্ত বেয়া কালিৰ পৰা, থাকিব পৰা নাই। ছাৰ ক'ত? তাহাতে আছে। ছাৰ পেচেণ্ট একজন আছে আৰু। কি হৈছে? তাৰপিছত আহা বহা বহা আহ। তাহাতে কি হৈছিল কচোন, তোমাৰ প্ৰব্লেমটো কি তোমাৰ? ছাৰ গাটো মস্ত দুৰ্বল, একো কৰিব ইচ্ছা নাযায়, খাব ইচ্ছা নাযায়। হেল্ল', এটা কাম কৰা, তেওঁ ব্লাডটো ল'ব লাগিব আৰু হেৰি ল'ব লাগিব। এতে উঠি লচোন তুমি, উঠি ল। আইয়া আইয়া মৰিলো দে। চাওঁ অলপ। হাৰাই দিব মাংস এনে হাৰাই বেছি হ'ব দে। আপনিতে যদি তুমি এতিয়া উঠা, তোমাৰ পৰীক্ষা হৈ আছে, ৰিপৰ্ট আধা ঘণ্টা লাগি আছে। তুমি বহি লোৱা, ঠিক আছে বহি লোৱা। A few hours later. স্যার এই রিপোর্ট তো
দেখা তো বহিলেচোন বহিল তোক মাতাছো পেচেণ্টক মাতা ধ্ৰুৱ আছোন তাতে বহিলাচোন তোমাৰতো লিভাৰত ফুটা আছে তোমাৰতো ডাঙৰ প্ৰব্লেম হৈছে এতিয়া তোমাৰ লিভাৰটো বদলাব লাগিব স্যাৰ কি কয় লিভাৰ বদলাব লাগিব ইমান পইচা মই ক'ত পাম তাকেতো তুমি টেনশ্যন ল'ব নালাগে পইচাৰ কথা তুমি চিন্তা কৰিব নালাগে তুমিও দুখীয়া ঘৰৰ মই জানো তুমি অহা মাহৰ 27 তাৰিখে আহিবা তোমাৰ অপাৰেশ্যনটো মই কৰি দিম মোৰ ফালৰ পৰা গম পাইছা না তুমি এতিয়া বিন্দাছ যোৱা অহা মাহৰ পুৰা 27 তাৰিখে তুমি আহি যাবা মই কৰিম অপাৰেশ্যন তোমাৰ অপেন হাৰ্ট চাৰ্জাৰী অপাৰেশ্যন তোমাক মই কৰি দেখাম নাই কৰি দিম যোৱা ধন্যবাদ স্যাৰ বহুত বহুত ধন্যবাদ তে স্যাৰ মই উঠিলোঁ মই 27 তাৰিখে আহিম স্যাৰ কি কৈছে ছাৰ আমি ফ্ৰীত কৰিব আমি হিংকে চলিম টেনশ্যন কিয় লৈছ মই যে ইমান দিনে যে এক্সপেৰিমেণ্ট কৰি আছিলো আমি বেলেগৰ ওপৰতে কৰি আছিলো এবাৰ তেওঁৰ ওপৰত কৰি চাম যদি এইটো ছাকচেছফুল হয় আমাৰ নাম গোটেই পৃথিৱীত জিলকি উঠিব তুমি টেনশ্যন কিয় লৈছ মই কৰি আছো তুমি খালি মোৰ লগত থাকা গম পাইছা না এতিয়া 27 তাৰিখে মই অপাৰেশ্যনটো কৰিব লাগে বস্তুখিনি আমি ৰেডি কৰিব লাগে এতিয়া 27 তাৰিখে আহিব ঠিক আছে তুমি এতিয়া যোৱা নেক্সট পেচেণ্ট পঠাই দিয়া ঠিক আছে দাদা মই আহিলোঁ দিয়ক স্যাৰ আছে না আছে ৰ'বা আছো চকলেট না ছাৰ এখান আছে আছে নেকি তোমাৰ অপাৰেশ্যনটো ইয়াতে হ'ব তুমি ইয়াতে ধুনীয়াকৈ উঠি লও স্যাৰ আপুনি বোলে অপেন চাৰ্জাৰী কৰে ইয়াতে কৰিব অপেন হাৰ্ট চাৰ্জাৰী কৰিম তো মানে অপেন মানে মোৰ দুটো এই গজাল জাগলা ভাঙা গতিকে অপেনত মই হাৰ্টৰ চাৰ্জাৰী কৰিম তাকে মই অপেন হাৰ্ট চাৰ্জাৰী নকৰোঁ মই এনেকৈ অপাৰেশ্যন এই নকৰিলেও মই নকৰোঁ ছাৰ মোৰ কিছু নিজৰ আছে নেকি মই তাকেতো দেন তুমি ভালকে ধৰি লোৱাচোন ধৰি লও হেল্ল' এখন ল এই বঢ়িয়াকে কাটি দিবি এখন কাটো এক্সেলেণ্ট ছাৰ ইয়াৰ লিভাৰ কি লগাব টেনশ্যন কিয় লৈছ মই আনিছো তো টেনশ্যন ল'ব লগা নাই মোৰ এক্সপেৰিমেণ্ট আজি ইয়াতে কৰিম তুমি কাম ষ্টাৰ্ট কৰা A few hours later. ছাৰ পেচেণ্টটো হৈছি বুজিছি নেকি এটা কাম কৰিছো চেলেনটো খুলি দে যা মই সাকসেস হলো না একদিন কৈছিলো না মই তোমাক আজি মই সাকসেসফুল হয় খোলা খুলি দে উঠা বহা লাহে বহচোন বহা তুমি বহা বাকি ভাল পাইছা না এতিয়া ঠিকে আছে না তোমাৰ গোটাইখিনি ছাৰ কি হ'ল লিভাৰ লগাই দিলা এই মনস্থ যে ঠেকুৱাটো মৰিছিল কেইদিনমান আগত তাৰ লিভাৰটো দিছিলো সেইটো লগাই দিছিলো